নমস্কাৰ আসামিজ এপছ জ্ঞানলৈ আপোনালোকক স্বাগতম। আজি আমি ক'ব ওলাইছোঁ এটা এপছৰ বিষয়ে, যিটো এপছ হৈছে চাণক্য নীতি। এই এপছটো আপোনালোকে প্লে ষ্টৰত পাই যাব। প্লে ষ্টৰ আপোনালোকে চাণক্য নীতি বুলি যেতিয়া টাইপ কৰিব, তেতিয়া অট'মেটিকেলি আপোনালোকৰ চাণক্য নীতি এপছটো আহিব আৰু এই এপছটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এই এপছটো আপোনালোকে ব্যৱহাৰ কৰি বিশেষ চাণক্যৰ নীতিসমূহৰ বিষয়ে জানিব পাৰিব। আৰু এই এপছটো আপোনালোকে ওপেন কৰিলে এনেকুৱা পেজ ওপেন হ'ব, চাণক্য নীতি বুলি আহিব। তলত আহিব আপোনালোকৰ 5টা অপশ্যন। তাত প্ৰথম অপশ্যন চাণক্য বায়'পিক, চাণক্য নীতি, এবাউট আছ, মোৰ এপছ এণ্ড ৰেট এপছ। আপোনালোকে চাণক্য বায়'পিকত ক্লিক কৰিলে আপোনালোকে চাণক্য বুলি আহিব প্ৰথম অপশ্যন। তাৰপিছত জীৱন চৰিত্ৰ, নাম, জন্মতিথি আৰু জন্মস্থান আহিব। কৌটিল্য কি, কেতিয়া আহিব, চাণক্য কি, ৰাজ কি, অৱধাৰণ আহিব। আপুনি যিটো অপশ্যনতে ক্লিক কৰিব সকলো বৰ্ণনা আপোনালোকে পঢ়িবলৈ পাব আৰু লগতে আপোনালোকে ইয়াৰ পৰা সকলোখিনি কথা জানিব পাৰিব চাণক্যৰ বিষয়ে। গতিকে চাণক্যৰ বিষয়ে যদি জানিব লগা ইচ্ছুক আছে, তেন্তে আপোনালোকে এই এপছটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি সহজেই চাণক্য নীতিৰ বিষয়ে জানিব পাৰিব। আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ যদি কিবা এটা হ'লেও লাভ হৈছে, তেনেহ'লে আসামিজ এপছ জ্ঞান চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তো আজিলৈ আহিছোঁ। ধন্যবাদ। থেংকছ ফৰ ৱাটছিং।